Hello friend, welcome back to my YouTube channel. So friend মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ পুনৰবাৰ আন এটা নতুন ভিডিঅ'। চাহক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। So friend আজিৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেচবুকত টুইট কৰি লিখিছে যে আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিযুক্তি সন্দৰ্ভত এক বৈঠকত মিলিত হয়। আৰু বৈঠকত অসম আৰক্ষী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, জনস্বাস্থ্য আৰু কাৰিকৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, লোক নিৰ্মাণ, পথ লোক নিৰ্মাণ, গৃহ, জলসঞ্চন আৰু কৰ্মচাৰী আদি বিভাগত থকা খালী পদৰ বুজ লোৱাৰ লগতে পদসমূহ পূৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। ইতিমধ্যে যে ৰাজ্যসকলৰ কাৰণে বহুত ভাল খবৰ আহিছে। আকৌ হিমন্ত বিশ্ব শৰ্মাই যে 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশে আমি সফলতাৰে অগ্ৰসৰ হৈ আছোঁ। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিবলৈ হিমন্ত বিশ্ব শৰ্মা যেটো ফেচবুকত লিখিছে ইতিমধ্যে যে আকৌ নতুনকৈ যে চাকৰি পদ ওলাব। আপোনালোকে নিশ্চয় দেখিছে বহুকেইটাত আকৌ নতুনকৈ চাকৰিৰ পদবিলাক ওলাব। সব ফ্ৰেণ্ডৰ এটা আমরা দেখিছোঁ যে বৈঠকত মোৰ সৈতে সতীৰ্থ মন্ত্ৰীসকলত ৰঞ্জিত কুমাৰ দাস, ৰমেশ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰৰ মাননীয় মুখ্য সচিব শ্ৰী প্ৰণৱ কুমাৰ বৰঠাকুৰ আৰু মাননীয় আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰ জ্যোতি মহন্ত প্ৰমুখ্যে ৰাজ্যৰ চৰকাৰৰ উচ্চপদস্থ বিষয়বৰ্গীয় উপস্থিত থাকে। এই মিটিঙত আপোনালোকে নিশ্চয় দেখিবলৈ হৈছে এয়া যেটো চাকৰিৰ কথা ইতিমধ্যে হয়তো আলোচনা কৰিছে। আকৌ নতুনকৈ যে চাকৰি ওলাব ইয়াৰ সম্পূৰ্ণভাৱে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু বহুকেইটা বিভাগত নতুনকৈ চাকৰিৰ পদ মুকলি কৰা হ'ব। সব ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেধৰণে ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক সদায় পাই থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি। থেংক ইউ ফৰ ৱাচিং নাও।